संत नीरामाया सर्वे सत्ता निपस्सय माहुकस्य भग ओम सत যদিও আমি এই সৃষ্টি কৰিছো ৰচনা তুমি এই সৃষ্টি কৰিছা পালন হাৰুদৈ সংসাৰৰ দায়িত্ব কৰিছে পালন তথাপিও যেন সৃষ্টিটোকো অশুভৰ শক্তিয়ে কৰিছে বিনাশ পুনৰ অধৰ্ম বিজে কৰিছে অংকুৰণ হে প্ৰভু নামি আহা তুমি দুলু ধামৰ পৰা নামি আহা আমাৰ এই সৃষ্টি কৰা ৰক্ষা যাও এনে মই নিষ্ঠতে পৰ
পতি শরদন হে মহালক্ষ্মী আপনার এই উপহারময় আশীর্বাদ সঙ্গে হরিণ গ্রহণ যাও মই নিজ স্থলে আপনি দায়িত্বকালী নহয় মৰিব ৰুদ্ৰাক্ষ মালাখানি কৰিব উপন কিন্তু প্ৰভু মই এতিয়াও বুজিব পৰা নাই এই মালাখনৰ পৰাই কেনেকৈ গৰ্ভখণ্ড হ'ব অসংকাৰী দেৱতা মণ্ডলীৰ প্ৰভু উপযুক্ত সময়ত সকলো দেখি মাথো এনে কথা জানিলে অভিমানী দেৱতাৰ গৰ্ভচন্দ্ৰ হৈছে পুত্ৰপা বলে আমারও যে কর্তব্য বাড়ির তোমার সে কি অপূর্ব লীলা প্রভু, তোমার সে কি অপূর্ব লীলা। তোমার লীলাকার্য আহি এই স্থানত হৈছে উপস্থিত। ও নিশ্চয় নিশ্চয় মনে মনে স্বৰ্গৰ অভিমুখে যাত্ৰা কৰিবলৈ এই পথে কৰিব যাওঁ। ময়ো এই স্থানতে অন্তিম অপেক্ষা নারায়ণ বিশ্ব অকস্মাতে এই স্থানে বিচরণের কারণ কি? স্বর্গের অভিমুখে যাত্রার ভাবে বলে এই পথে আগমন। নারায়ণ এই প্রভু দয়া তোমার থেকে বিস্মিত লীলা প্রভু। দেবরীক্ষী হঠাৎ মানি আনন্দ হওয়ারে কারণ
অকল বুজিবা পিছে পৰমলৈ আগমনৰ উদ্দেশ্য জানো ব্যক্ত নকৰো নিশ্চয় নিশ্চয় দেৱকী শুনকচোন গৈছিল বৈকুণ্ঠধামে লক্ষ্মী নাৰায়ণৰ যোগৰ চৰণে দৰ্শনৰ বাবে আমাৰ আগমনত তুষ্ট হৈ আই লক্ষ্মীয়ে এই দেৱৰগুৰ লাভে ৰুদ্ৰাক্ষ মাৰা মুহূৰ্তে আমি অৰ্পণ কিন্তু সে দেৱকী আমাৰ বাবে তপস্বীৰ গলতে এনেহেন দুৰ্লভ মালাই নকৰে হুবনে সেয়েহে এই মালাধাৰী মই দেৱেন্দ্ৰকে কৰিবৰ্প কওকচোন দেৱকী আপোনাৰ মতামত নারায়ণ নারায়ণ অবশ্যই অতি সুন্দর হবে বলিও এই অতি সুন্দর হব আর আসলতে এইটুকু দেবতাৰে বস্তু দেবেন্দ্ৰ একো চৰিত্ৰ পূজাটো কিন্তু বৰ টান অৰ্থমে নিজৰে বিপদে নিজেই মাতি পৰে আৰু দেৱকী এতিয়া পৰম কৰি যাত্ৰা কৰিবলৈ অপ্ৰাপ্তিৰ নিশে প্রভু দয়াময় তোমার যে কি বিচিত্ৰ লীলা প্রভু বিচিত্ৰ লীলা এফালে দানৱ ৰাজ বলি মনোবাঞ্ছা পূৰণ আৰু আনফালে দেৱতাৰ দৰ্প শূন্য তাৰ বাবে দেৱতাক কৰাবা তুমি দুৰ্ভাষাৰ হতুৱাই মান্য অৰ্পণ যাম ময়ো প্ৰভুৰ লীলাকাৰ্য দৰ্শন কৰি নাৰদৰ জীৱন সাৰ্থক কৰিম হে প্ৰভু দয়াময় তোমাৰ চৰণ কমলৰ পৰা যেন এদিন নাৰদক এই মানুহ বঞ্চিত নকৰা তাৰ বাবে জনাইছো তোমাকে Kora, di pae